ধৰিব পাৰিছ দে বুলি কৈছো নহয় দে আৰে দে বুলি কৈছো নহয় দে দেচোন আপুনি যে কৈছিলে কি ব্ৰাহ্মণে মাংস খাবলৈ নাপায় আইও চুপ থাক তোৰ মানুহে কোনোবাই শুনিলে কি হ'ব দে অধৰ্মী আকৌ নিলি জহনি যোৱা খেতি শনি হাতই মুৰ্গীটো মৰি থাকিব আইও এইখনক বুজালেও নুবুজে কি শনিখন আহি পেলাই মোৰ ঘৰত সোমালে এইখন শুনকচোন হেৰি এই ল'ৰাকেইটাৰ পিছতনো কিমান লাগি থাকে আপোনাৰ ফোন আহিছে মদন ল'ৰা এটাই কৰিছে আৰ্জেণ্ট বুলি কৈছে গম পাইছো নিশ্চয় এই পাৰ্টিৰ ফোন বুজিছ ছোৱালী আছে কৃষ্ণ প্ৰভু এবাৰ মিলাই দিবা আৰু ক্ষেত্ৰটো দেই কৃষ্ণ হেল্ল' ফোনটো দে বুলি কৈছো নহয় এতিয়া তহঁতি মোৰ বিজনেছত হাত দিব পৰা হোৱাগে নাই নহয় দে বুলি কৈছো নহয় ফোনটো দে বুলি কৈছো ফোনটো লৈ পেলাই খেলি মেলি নকৰিবি দে ফোনটো দে বুলি কৈছো দে দে বুলি কৈছো দে हेलो বাথৰুমত লুকাইছ তোক ৰাজি কোনটো জহনিয়ে মাৰিলি ঐ কবাৰ কোনটোৱে মাৰিছে এনেকুৱা কাম কেলে কৰা মই তহঁতৰ কিহৰ শত্ৰু আছিলো তহঁতৰ মই তহঁতে এনেকুৱা কাম কেলে কৰা একেবাৰে ঘুচিয়াই গোটেইকেইটা দাঁত সৰাই পেলাম বাপেকে গোটেই জীৱন খোলা হৈ হাঁহি থাকিব লাগিব নাকান্দিবি বুলি কৈছে নহয় মাৰে শুনিলে আকৌ গোটেই টিবুবন কপাব একেচৰে তোৰ একেবাৰে মুখ বেকা কৰি পেলাম চিনি পোৱা নাই যা মুখখন ধুই আগত যা নয়না তই এইবিলাক কাৰ বা পানী মোৰ ঘৰত ভৰালিহি গামোচাখন এৰি থৈ আহিলো নহয় সেইখনকে লৈ আহোগে আকৌ কত মানুহ মৰি আছে এই সোপাহে মৰিবলৈ দেখা নাই কেতিয়াও আঁতৰ হ বুলি কৈছো নহয় কোন কুকুৰা পুতেকে মোৰ গাত এই গৰম পানীখিনি ঢালিলি নহয় না মোৰ ঘৰত এসোপা মই শত্ৰুৰ ফৌজে পুহিছো কোন আছ এইখন মই আজি তহঁতক ইহলীলা সম্বৰণ কৰাই নিজেই বৈকুণ্ঠ পৰায়ণ হম কত গৈছ বলিয়েই দি দিওঁ নেকি আজি ইহঁতক আঁতৰ হ মোৰ চকুৰ আগৰ পৰা মই তহঁতক মানে अरे देव
নহয় মানে মই এহেঁতকেইটাক সেই কাল যৌৱন বধ ভাওনাখনৰ আখৰা কৰাই আছিলো এখেতকহে চিনি নাপালো ই মোৰ জিগ্ৰু দোষ অনুৰাগ আমাৰ ঘৰ ওচৰত সেই জগত বৰাগীৰ শ্বপিং কমপ্লেক্সটো আছে যে তেওঁৰে পুত্ৰ তাকেহে দে বাপুক ছোৱালী লাগে যেন পাইছো ঠিক ধৰিলে পিছে এটা কথা নহয় আপোনাক আজিকালি ফোন কৰিলে যে নাপাওঁ সেইডাল ফোন সেইদিনাখনে অন্তিম সৎকাৰ হৈ গ'ল তাকেহে ইয়াৰ মাক দেউতাকে আপোনাক মাতি পঠাইছে আচ্ছা পিছে এটা কথা নহয় ঘৰলৈ যাবলৈ হ'লে আমি নিজে আহিম নে আপুনি নাই নাই মোৰ আছে নহয় মোৰ এখন আছেতো সেইখন মোৰ ঘৰত ভৰালি হয় দে ঐ ডাঙৰ বুঢ়া ঐ ডাঙৰ বুঢ়া দে 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 এই কেলে দিছ ঐ ডাঙৰ ডাঙৰ দে দে পিছফালে দে দে কেলে দিছ ঐ দে বুলি কৈছ দে ঐ দে পিছফালে কেলে কৈছ দে না ঐ ডাঙৰ দে 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 কেলে দিছ দে বুলি কৈছ কেলে দিছ আৰু দে 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 জলদি দে তই কেলে বিস্কুট খেলি গৈছ গিলি বিস্কুট দিবলৈ আহিছিলি তই মোক কেলে মাৰিছিলি তোক আজি ঘটিটো মাৰি পঠিয়াম চেটেপে হল নেকি পলা ঐ ল'ৰাহঁত এই ক'ত গলিও তহঁতি তাৰো সাৰ সুৰ নাই যে এয়া আকৌ কোন এই তহঁতি জহনি জহতে কাক মাৰিলি হেৰি এই ঘটিটোকে মাৰিলে ডাঙৰ পোনা পানী অলপ আন হেৰি 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 উঠকচোন উঠক উঠক হেৰি 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 ইমান বাল্টি পানী আনিলি যে গা ধুৱাবি নেকি চাওঁ অলপমান দে হেৰি হেৰি উঠকচোন মৰিলেই নেকি খেলিবলৈ বস্তু নাপাওঁ হওক জহনি জহত এতিয়া জেলৰ ভাত খাবি নহয় মই মৰা নাই নহয় কোনে মাৰিছে কোনেহে মাৰিছে দ্বিতীয় পোনাই মাৰিছে খা বাপেকে শেষ এইটো চেটেপ হোৱা নাই বাচিলে বাচিলে হেৰি আপুনি কোন মই কোন নিজৰ পৰিচয়টো পাহৰিলে ঘটিটো মূৰতে পৰিছিলো হেৰি সেইখিনি লওক সেই যে খনামুখৰ
প্ৰফুল্ল বৰুৱা মজুমদাৰে দি পঠাইছে তেখেতৰ জীয়েকৰ কাৰণে ল'ৰা এটা চাই দিব লাগে ভাল ল'ৰা এটা চাই তেখেতসকলক খবৰ দিব মই আহিছো দেই হেৰি ইমান দূৰৰ পৰা আহিছে চাহ একাপ খাই যাওক নালাগে উখৰাম ইমানখিনি হাতিছে ইয়াত অলপ সময় থাকিলে আপোনাৰ ল'ৰা পোৱালিকেইটাই মোক মাৰি একদম টেটপনি বনাই দিব হেৰি মই আহিছো দিয়ক শেষৰ গাড়ীখন আকৌ সন্ধিয়া ঘৰ পাবগে লাগিব মই যাওঁ দিয়ক ভাগ্য জীৱটো বাচিল বুলিহে বৰ ধুনীয়া ফটো কিয় ইমান হুলস্থুলখন কৰিছ ফটোখন টনাজৰ নকৰিবি সেইখন এটা এটাকে চাচোন এটা এটাকে চা সেইখন নাখালিবি বাপেৰে মোৰ মূৰটোকে চুবা নকৰিবি এই ল'ৰাকেইটাই মানে ফটোখনৰ বাপেকৰ হাত নোপোৱাবগে যেন পাইছো একেবাৰে চাচোন তহঁতে এটা এটাকে নাচাওঁ কেলে শুনচোন মোৰ ডাঙৰ পোনাক চাবলৈ দেওক চাবলৈ দেচোন সেইখন নাফালিবি মকৰাখী আৰু এফালে মকৰাখী হলে এফালে 18 ফালে এয়া 19 কি কৰি আছ তহঁতি পঢ়িবলৈ কৈছো কিহৰ কেলে কৰি আছা গছকি পেটি কৰিম আকৌ এফালা তই পঢ়িছনে মৰিলিও এতিয়া চিৰিয়াখানা বনাই পেলাইছ বহ বুলি কৈছো বহ কিহৰ কেলে কৰি আছ কথা নাই বতৰা নাই তই কি কৰি আছ ঘুকুটি চকুকেইটা উলিয়াই পেলাম বাপেকে চিনি পোৱা নাই কথা নাই বতৰা নাই সেই পঢ়িবলৈ দিলে পঢ়িব নোৱাৰ ইটোৰ লগত সিটো চেহেৰা নিমিলে এইকেইটা মোৰ ল'ৰা নহয় ল'ৰা ছোৱালীকেইটাৰ লগত লাগি নাথাকিলে পেট নভৰে যেন পাইছো বুজিছ নহয় না মাষ্টৰ জীয়েকনো বাৰু সেই হালোৱালে পলাই যাব লাগে নে সেই এনে দিন আহি গ'ল মাষ্টৰ জীয়েক মানে সেই মাষ্টৰনী দুইটা সেই স্কুলত গৈ থাকেগে যে ইয়াকো সেই হোলা ভাই মোলা পাইছে ইউটো সেই দুটাকে বলত বলাই আছে আৰু গৰুৱে গায়ে সেইখন কম বলাই আছে সেই সৰু কুমলীয়া ছোৱালীজনীক বলোৱাটো কি কথা হে তিলি কি কথা সি সেই মাক বাপেক তাৰ স্কুললৈ যায়তো সি সেই চান্সতে তাইক প্ৰেম প্ৰীতিৰ পাঠ পঢ়ায় ল'ৰাকেইটাৰ আগত আপুনি কি কথা কৈ আছে কি ল'ৰাকেইটাৰ আগতে চবে এইবিলাক কথা নাজানে বুলি ভাবিছ শনিগুটিহঁত তই যিহে ল'ৰা ডাঙৰ কৰিছ কাৰ চেহেৰা কাৰ লগত মিলি আছে ধৰিবই নোৱাৰি ভীমকল খুৱাই এসোপা জন্ম হওঁতে মাৰি পেলাব লাগিছিলে মুঠৰ ওপৰত যি হ'ল ভালেই হ'ল আপুনিও বাচিলে ল'ৰাটোও বাচিলে ল'ৰা ঘৰ ভাল বুলিহে বুজিছ নহ'লে সেইদিনাখনেই মোৰ আধ্যা তোৰ ৰাস্তা একদম ক্লিয়াৰ হৈ গ'লহেঁতেন এইখনি কি কৰি আছা বহিবলৈ কৈছিলো কিহৰ হুলস্থুলডাল কৰি আছা কাটপকে দিম আকৌ কলা নহয় মই কৈ যা ধ্ৰুপদী বস্ত্ৰহৰণ কোনে কৈছিল নো বস্ত্ৰহৰণৰ নিচিনা প্ৰাপ্তবয়স্ক কথা ক'বলৈ কোনে শিকালে মাৰে শিকালে অসভ্য লগত দফটোৱা অশিক্ষিত নিৰক্ষৰা শিক্ষাগত অৰ্হতা নাই তোৰ দুৰাচাৰী চোৰ নয়না তই এইবিলাক কাৰ পাপৰ বোজা আনি পেলাই মোৰ ঘৰত ভৰালি কথা নাই বতৰা নাই কি ধ্ৰুপদী বস্ত্ৰহৰণ ভীমে কৰিছিল শ্ৰী বিষ্ণু মোৰ মূৰটো খাবলৈকে জন্ম হৈছে শনিহঁতই ভীম হৈছে দ্ৰুপদীৰ গিৰিয়েক তই জান চাব্বাছ কচোন বাৰু কোনে বস্ত্ৰহৰণ কৰিলে ৰাৱণে কৰিছিলে কাটককে দিব এইটো ৰাৱণে কৰিছিলে নাজানো যদি সুধিব লাগে ন ৰাৱণে হৰণ কৰিছিলে তোৰ কুন্তিক বুজিছ কুন্তিক ৰাৱণে হৰণ কৰিছিলে আৰু নাজানিলে তহঁতি কথাবিলাক সুধিব লাগে উস্তাদি মাৰিব নালাগে নহয়
দ্ৰুপদীৰ বস্ত্ৰহৰণ কোনে কৰিছিলে গম পাৱ দ্ৰুপদীৰ বস্ত্ৰহৰণ কৰিছিলে কংসই কিনো ভুল কথাখন শিকাইছে ল'ৰাকেইটাক বস্ত্ৰহৰণ কৰিছিল দুশাসনে আৰু সীতাহৰণ কৰিছিল ৰাৱণে আৰু কুন্তি আছিল কুন্তি আছিলে মই নাজানো বুলি ভাবিছে এই পাখণ্ডগীটাৰ লগত থাকি থাকি তয়ো বেষ্ট টেলেণ্টেড গাৰ্ল হৈ গৈছে দেই নয়না মই নাজানো বুলি ভাবিছ কুন্তি হৈছে তোৰ কংসৰ মাক বুজিছ আৰু কংস কোন কংস হ'ব নহয় হুমায়ুনৰ বাপেক কংস আৰু হ'ব আছিলে তোৰ জাপানৰ ৰজা বুজিছ ৰাম মনে মনে থাককচোন ক চিঠি এখন দিছিলে দিনত কালে এইটো বয়সত নয় না নেপায় তাকে অসুৰ যে ল'ৰা আছে তোৰা ৰাম কি শুনকচোন কথাখিনি কি হ'ল আপোনালৈ দিছে মোলে দিছে কোনে দিছে খনামুখৰ মৌজাদাৰ এজনে মৌজাদাৰ ইমান দেৰি কৰি কিয় আছে পৰা নাই মৌজাদাৰ প্ৰফুল্ল বৰুৱা কুশলে ৰাখিছে ছোৱালীজনীৰ পাত্ৰ নয়না লক্ষী সাক্ষাৎ আহি চিঠিৰ ৰূপত প্ৰৱেশ কৰিছে বৰ ভাল হ'ব সেই লগতে ফটো এখন নয়না লগত দিয়া ফটোখন কি কৰিলি ফটোখন লৈ আহ ফটো দি পঠিয়াইছে এইবাৰহে যদি মোৰ কিবা এটা হয় আৰু দেই কৃষ্ণ বৰ ভাল হৈছে কি ক ফটো ইনষ্টলমেণ্টত দিছ নয়না তোৰ পুতেৰে মোক খালে খালে এইখন ফটোৱে হ'লে নয়না